Hello, welcome back to our first YouTube channel. আপোনালোক স্বাগতম জনাইছো বাট আজি মই কি কৰিম চাওক দেখিলে আপোনালোকৰ জিবা পানী ওলাই যাব তো ভিডিওটো ব্লগ আৰম্ভ কৰো समझ रहे हो आप समझ रहे हो अच्छा हमको सिखा रिया है তো ব্লগ ভিডিওটো লৈ তো আজি চাওক মানে কি কি ৰেডি কৰিছো তো ইয়া জলকীয়া মানে কি কৰিম চাওক নিমখ তো এটাকে আছে আমখিনি এইখিনি আমটো হল ভুটানৰ আম তো খাই কিনে লাগিব টেষ্টি মজা হোৱা ডাঙৰ ডাঙৰ ৰে কেমেৰা দেখি আছে সৰু সৰু বাট তো ভিডিওটো চাই থাকক সো ভিডিওটো চাওক মানে কি কৰিম এতিয়া তো চাওক ভুটানৰ আমখিনি তো খাই মস্তি লাগিব তো ইয়াতে জলকীয়াটো দি দিম ৰ'ব क्या बोला तूने জলকীয়াটো 50% হৈ গৈছে পুৰিব লাগছে সো জলকীয়াখিনিতো হৈ গৈছে ইয়াৰ চাওক তো ইয়াৰ এতিয়া দিম অকণমান নিমখ আকৌ এবাৰ তো নিমখ থবলৈ জাগা নাই আৰু তো এইটো কিদাৰ ৰাখো ৰে বাবা এতে ৰাখি দিম शाबाश बेटा बहुत बढ़िया তো এতিয়া আৰু পানীখন ইয়া পানী পানীটো দি দিম সব 30% তো এবার চাওক এইটো কি চিলি রেড চিলি তো এইটো দি আছো তো বলব বাপারে তো চাওক কেনে লাগছে এইটো চাই ঠিকছে মজা না अच्छा हमको सिखा रिया है বলো এটা মিলাই লো গাইস বলো মিলাই লো সব গাইস ইখিনি তো সব মানে কি সিস্টেম কালার হয়ে গেছে একদম বারে তো ইয়া জলকীয়া আছে রেড চিলি আছে তো নিমখ দিয়া হৈছে তো এতিয়া মানে আমখিনি তো কাটিব লাগিব তো ইয়া আম ভুটানৰ আম কলা কলা দেখে কিন্তু খাবলৈ বহুত টেষ্টি
হৈ গৈছে জেগাটো অকলে খাম তাৰ মানে তো মানে একদমবাৰে হৈ গৈছে বাছ তো চাওক মজা ডাঙৰ ডাঙৰ কেনে লাগে তো খাই চাওঁ আজি প্ৰথমবাৰ খাম তো এতিয়া ভালকৈ ধুই লওঁ তো বাছ এতিয়া কাটিম তো ভিডিঅ'টো চাই থাকক 2,000 years. Bigusyaru আমার bos how guys চিনবা বলে নহয় দেখোন এই যে পাতল পাতল কাটি দিছো তোৰ চাও তো এইখিনিতে ৰং জলকীয়া দেও আছে তো হাতখিনিতো ভালকৈ ধুই ল'লোঁ মালটা পুরা ঠিকই আছে ছালাটা পুরা বুড়িয়া লাগছে রে বাপরে তো পানী তো এইটো ভাল পানীয়ে তো খাই লওঁ অকণমান টেঙা খোৱাৰ আগতে মানে খাই ল'ব লাগে ভিজি গেল একেবাৰে খাবাই নাজানিলোঁ পানী তো নিমখ আকৌ এবাৰ দি লওঁ অকণমান হাতে দি দিলোঁ এতিয়া থৈ দিছিলোঁ মজা মালটা পুরা মজা আছে রে পুরা একদম বড় कैसा लगा अच्छा लगा अच्छा জলকীয়া হলে পুৰা উচিতে কানেৰে ধুমা অলপ চাই দিয়ক साला खत्म खत्म बाय बाय टाटा गुड बाय गया तो জলখিনি আছে পেট নষ্ট নহলে হল দিয়া আর ওটো চুকিং গান আহি চালা তো খাইগা চালা হলেও কি হব কেলা खत्म बाय बाय टाटा
गुड बाय गया চ' গাইছ আম খোৱা জুতিখিনিতো লৈ ল'লোঁ বাট এতিয়া আমৰ লগতে পানীটো খাই দিলোঁ বাট পেটৰ নষ্ট হয় না কি হয় এতিয়া গম নাপাওঁ এতিয়া কি কৰোঁ নাই একো কৰিব লগাতো আমখিনিতো খাই ল'লোঁ জুতিটো লৈ ল'লোঁ মৰিম দিয়া পিছত কথা তো আজিৰ ভিডিঅ'টো এইখিনিতে যদিও ভাল লাগিছে লাইক লগতে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আজিৰ ভিডিঅ'টো